এই ভিডিওটো ডিম্পুজ ব্লগৰ বেলেগ ভিডিঅ'ৰ দৰে নহয় বহুত বেছি ভয় লগা এটা ভিডিঅ' আপোনালোকে সাৱধানে নিজৰ ৰিস্কত চাওক হে দোস্ত এইটো এটা অদ্ভুত টাইপৰ ভিডিঅ' ৰাতি বৰ্তমান বাজিছে 11টামান বাজিল নেকি 11টামান বাজিল ভাত খালো তো আপোনালোকে বাৰু ভূত বিশ্বাস কৰে নেকি ভাই কৰা না অলপ অলপ কৰোঁ যদি নকৰেও আজিৰ ভিডিঅ'টোত কৰি দিব কাৰণ আমি দুয়োটাই এই ৰাতিখন বিচাৰিব গৈ আছো ভূত একঘৰ মানুহ ঘৰ আছিল এই ঘৰ আপোনালোকে ভাই মিনময় আগত যা তো এইটোৱে ঘৰ যিটো ঘৰত মানে বহুত কিবা কিবি চলি থাকে ভিতৰততো নোসোমাও বাহিৰৰ পৰা অলপ ঠাই এইটোতো পুৰা চুনচান ঠাই ভাই ভিতৰত চেষ্টা কৰোঁ যদি আছে চেষ্টা মানে যিহেতু কিবা এটা কৰিব আহিছোঁ মানে ভয় কৰি একঘৰ মানুহৰ ঘৰকে নাথাকে এইবিলাক বিচনা এনেকে পৰি আছে বহুত দিনৰ পৰা তাৰ মোবাইলৰ ফ্লেছটো কাম নকৰা হ'ল বে কি হ'ল বে কিবা দেখছো ভাই কিবা এটা ভাই বহুত চাই দেখছো ভাই কেমেৰাত আহিব পাৰে ভিতৰত যাওঁ আৰু বচোন নাই পাগল নেকি কিবা এটা আছিল ভাই মই লাইটৰ পোহৰ এটা মাৰিছে না মইতো আছিলো মই দেখা নাই না মিনময় যাব মই নাযাওঁ নহয় মেইন ঘৰতো হৈছে এনেকুৱা জেগাত আহিলে ধৰ কিছুমান মাইণ্ডজনক অৱস্থা আহি থাকে হঠাৎ কিবা বেলেগ বস্তু দেখিলেও মানে আমি গৈছোঁ ভিতৰত চাওঁ কিবা মই দেখিছিলোঁ এইবাৰ মিনময় গৈ আছে সাহস কৰি মই ভাই এই ঘৰটোত না এই ঘৰটোত ভাই মই সেইখিনি দেখিছিলোঁ সেইখিনিত ভাই কিবা এটা থিয়া দি আছিল সেইখিনি আন্দাজ তেতিয়া লাইট মাৰিছিল এইফালৰ পৰা এই পিছফালৰ সিঘৰ মানুহৰ কিবা লাইটটো ফকাছ মাৰিছিল যেন পাইছোঁ ইয়াত কিবা আছিল ভাই সেইটো আছিল তাতে আছিল ভাই তাত আছবি ভাই আছবি লাগে আমি এইফালে ৰুমটো চাই আহোঁ তো এইফালে এটা ৰুম আছিল মানুহৰ ঘৰ চাওক এইবিলাক এইবিলাক সিন্দুৰ আছে তো মিনময় চাই এইবিলাক কাপোৰ নিয়াই নাই কাপোৰ তেনেকৈ আছে ৰাতি 12টা বজাত মোবাইল পৰিল ভাই ভয় দেখাব এইটো এটা সম্পূৰ্ণ প্লেন ভিডিঅ' আছিল আচলতে এখন ফিল্ম বনাই থকা হৈছে ইয়াত জখিনী ভূতৰ ওপৰত এয়া চিন্ময় দাই এখন ভূতৰ ওপৰত ফিল্ম বনাই আছে আগতেও এখন ধুনীয়া বনাইছে ঘৰা পাক বুলি তো এই ফিল্মখনৰ কাৰণে মই আহিলোঁ মই নিজেও ভূত